তো জানেই কি হয় তো এয়া মহিলাৰ মাজত আমাৰ গুৰুদেৱ হেল্ল' হাই এভৰিৱান ৱেলকাম টু মাই চেনেল নিহাৰিকাছ ব্লগ গুড মৰ্নিং সকলোকে এতিয়া বাজিছে 9:30 আৰু মই এই জাস্ট অকমান আগতে উঠিলো উঠি পেলে মই ফ্ৰেছ ড্ৰেছ হলো মানে মুখ হাত ধুলো ধুই মেলি মই এতিয়া চাহ কাপ গেছত বহাই থৈ আহিছো আৰু ৰাতিপুৱা শুই উঠি মই সদায় গৰম পানী গিলাস খাওঁ তো হেতু কাৰণে ভাবিলো যে ভিডিওটো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিও আৰু আপোনালোকৰ মৰম সদায় লাগিব আৰু যেহেতুকে মই আপোনালোকক কৈছোৱে যে মই ডেইলি লাইফত মই দিনটো কি কৰো কি নকৰো আপোনালোকক মই গুটেখিনি দেখাই যাম তো সেই গতিকে মই ভাবিলো যে ভিডিওটো এতিয়াৰ পৰা আৰম্ভ কৰি দিও আৰু বলক মই আজি দিনটো কি কৰো কি নকৰো আপোনালোকক গুটেখিনি দেখাই যাম তো হেতু কাৰণে আপোনালোকে মোক সাবস্ক্ৰাইব কৰিব লাগিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব লাগিব কাৰণ বেল আইকনটো টিপিলে কি হ'ব আপোনালোকে মোৰ ভিডিওছ সমূহৰ নটিফিকেশন পাই থাকিব আৰু মই আপোনাক সদায় কৈছো আপোনালোকক যে আপোনালোকৰ মৰম আৰু সহাৰি মোক সদায় লাগিব মোৰ এই ইউটিউব চেনেলৰ যাত্ৰাটো আৰম্ভ কৰা তো বলক আজি ৰাতিপুৱাৰ পৰা ভিডিওটো আৰম্ভ কৰো মই চাহ খালো চাহ খাই বৈ পেলে এতিয়া মই যাবলৈ ওলাইছো সাদৰ ওপৰত কাৰণ আপোনালোকে যিসকল মোৰ ফেসবুক ফ্ৰেন্ড হয় ইনষ্টাগ্ৰাম ফ্ৰেন্ড হয় সকলোৱে জানে যে মোৰ ঘৰত এজনী কুকুৰ আছে আৰু তাইৰ নাম হৈছে মাৰ্ফি তো তাইক সদায় ৰাতিপুৱা এনেকৈ ফুৰাবলৈ লৈ যাব লাগে আৰু এয়া লৈ লৈছো গুটেখিনি তাইৰ বেল্ট লৈ লৈছো লৈ পেলাই এতিয়া তাইক অকমান ফুৰাই আনি পেলে বাকিখিনি যিখিনি কাম থাকে মোৰ কৰিব লগা সেইখিনি কাম কৰি গৈ থাকিম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চালেহে গম পাব যে মই ডেইলি কি কৰো কি নকৰো তো বলক এতিয়া তাইক ফুৰাবৰ কাৰণে ওপৰলৈ লৈ যাওঁ তো এয়া ৰাতিপুৱা উঠি পেলাই আহিলো সাদত অকমান ৰ'দ ওলাইছে ভাল লাগে ঠাণ্ডা দিনত ৰ'দটো ল'বলৈ খুব ভাল লাগে কিন্তু যেতিয়া গৰম দিন পৰে গৰম দিনত কিন্তু একেবাৰে ৰ'দটো ল'বলৈ একেবাৰে মন নাযায় তো মই এনেদৰে সদায় তাইক এনেকৈ ফুৰাবলৈ আনো সাদৰ ওপৰত আৰু ফুৰাবলৈ আনি পেলাই অকমান মুৰু খুস্কাৰা হৈ যায় এক্সাৰসাইজ অলপ হৈ যায় কাৰণ মই একদম এক্সাৰসাইজ কৰি খুব বেয়া পাওঁ বাকি মই অকমান মোৰ যিবিলাক লগৰ আছে তেওঁবিলাকে কৈছে যে মই আগতকে বোলে বহুত অকমান শকত হৈছো আৰু এই শকতটোক লৈ পেলে মানে মোৰ কি কম আৰু এটা জীৱনৰ বহুত ডাঙৰ এটা মানে মাইনাস পইণ্ট বুলিয়ে মই ক'ব লাগিব কাৰণ মোৰ এই শকতটো মই যিমান যি চেষ্টা কৰিলেও মই তেনেকে একো খিনাব নোৱাৰো কাৰণ মানুহে কয় ন যেতিয়া জেনেটিক হয় মানে এই শকতটো কাৰণ মোৰ ভন্টিও শকত মোৰ মাও শকত তো হেতু কাৰণে ময়ো শকত তো হেতু কাৰণে তথাপিতো শকতটো ডাঙৰ কথা নহয় মই ভাবো যে স্বাস্থ্যটো মেইন যদি মই আজি ভালকে আছো বা সুস্থ হৈ আছো তেতিয়া হলে শকতটো একো মেটাৰ নকৰে মোৰ কাৰণে তো হেতু কাৰণে শকতক লৈ পেলে যাতে বেলেগে মোক কোনো একো মন্তব্য নিদিয়ে
মই শকতক লৈ পেলাই মন্তব্য দিলে মই খুব বেয়া পাওঁ আৰু যিসকলে মোক ভাল পায়তো সদায় ভাল পায় আৰু যিসকলে মোক বেয়া পায় তো সেইসকলকতো আৰু মইনো কি ক'ম আৰু তেওঁলোকে মোক সদায় বেয়া পাব মই লাগিলে শকতেই হওঁ বা মই লাগিলে ক্ষীণেই হওঁ তো তথাপিতো অকণ চেষ্টা কৰিছোঁ চাওঁ কি হয় এয়া এনেদৰে মই চাদলৈ আহোঁ সদায় মাৰ্ফিৰ লগত আৰু মাৰ্ফি সদায় মোৰ লগতে এনেদৰে তাইও অলপমান ফুৰা হ'ল আৰু মোৰো অকণমান খোজকাঢ়া হ'ল ৰ'দটো পাই পেলাই সঁচাকৈ বহুত বেছি ভাল লাগিছে দেই মানে আমাৰ ঘৰটো মানে কি হয় বহুত বেছি ঠাণ্ডা জেকাৰ নিচিনা তো সেইটো কাৰণে অকণমান চাদৰ ওপৰত আহি এনেকৈ যদি অলপ ৰ'দটো পাই যাওঁ ন খুব ভাল লাগে তো সেয়াই আৰু চাই থাকক আপোনালোকে মোৰ ভিডিঅ'জবিলাক আৰু আশা কৰিছোঁ আপোনালোকে মোক মৰম দিব তো সেইখিনিয়ে আৰু আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ যে যিসকল মোৰ ফ্ৰেণ্ড হয় সেইসকলে জানে যে মই আজি বহুত দিনৰ পৰা বা বহুত বছৰৰ পৰা মই নাটক কৰি আহিছোঁ আৰু মই বাহাৰুল ছাৰৰ লগত আগতে মই নাটক কৰা এতিয়াও মোক ছাৰে কেতিয়াবা মাতিলে মই এতিয়াও কৰোঁ নাটক তো মই নাটক চিৰিয়েল এইবিলাকৰ লগত মই আগতে খুব জড়িত হৈ আছিলোঁ মাজতে কিবা পাৰ্চনেল কিবা অসুবিধাৰ কাৰণে মই মাজতে নাটক কৰা বাদ দিছিলোঁ বা চিৰিয়েল কৰা বাদ দিছিলোঁ তো সেইটো কাৰণে ভাবিলোঁ যে এতিয়া মই আকৌ নাটকৰ জাৰ্ণিটো আৰম্ভ কৰোঁ বুলি তো সেইটো কাৰণে আমাৰ ঘৰৰ ওচৰৰে আপোনাৰ নামঘৰ আছে ৰাজহুৱা নামঘৰ তাত ভাওনা পাতিছে তো তাত ভাওনা পতাৰ কাৰণে মোক তাতে জুলি বা এগৰাকী আছে বায়ে মোক ক'লে যে তুমি ভাওনা কৰিব লাগিব তো সেইটো কাৰণে ভাওনাটো কৰিব লাগিব তো তুমি আহিবা আহি পেলাই আখৰা কৰি পেলাই তো মই সেইকাৰণে বহুতেই ভাল পালোঁ কাৰণ মই যিহেতুকে নাটকৰ লগত জড়িতই তো কৰিবলৈ আকৌ এবাৰ সুবিধা পাইছোঁ তো সেই সুবিধাটোনো মই কিয় এৰো নহয় জানো তো সেইটো কাৰণে মই এতিয়া আকৌ নাটক কৰিম বুলি ভাবিছোঁ আৰু সন্ধিয়া আমাৰ 5:30-6 মান বজাৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ হৈ যায় তো সেইটো কাৰণে আমি ৰিহাৰ্চেল কৰিব যাব লাগে আমাৰ ঘৰৰ ময়ে কৰি আছোঁ ৰিহাৰ্চেল ময়ে কৰিম আৰু ভাওনাখন ক'ত হ'ব কি হ'ব মই আপোনালোকক গোটেইখিনি কৈ যাম আৰু যিসকলৰ সুবিধা হয় সেইসকল আহিলেই হ'ল মোৰ ভাওনা চাবৰ কাৰণে আমাৰ নামঘৰত ভাওনা চাবৰ কাৰণে তো বাকী আখৰা গৃহলৈ মই আপোনালোককতো লৈয়ে যাম তো সেইটো কাৰণে মই আপোনালোকক তাকেই ক'লোঁ যে মই আকৌ নাটকৰ জগতলৈ ঘূৰি যাম আৰু বহুত ধন্যবাদ জুলিবাক যে মোক এইকণ সুবিধা দিয়াৰ বাবে তো সেইটোৱে আৰু সেইখিনিয়ে গা পা ধুই মেলি মই এতিয়া আজৰি আৰু এতিয়া বাজিছে আপোনাৰ 11টা ৰাতিপুৱাৰ 11টা আৰু এতিয়া মই ব্ৰেকফাষ্ট বনাই কৰি ৰেডি এতিয়া আমি ব্ৰেকফাষ্ট খাব লাগে খাই লৈ পেলাই কিছুমান মোৰ স্ক্ৰিপ্ট মুখস্থ কৰিব লগা আছে ডাইলগ কিছুমান মুখস্থ কৰিব লগা আছে সেইখিনি কৰিম আৰু এতিয়া মই পটককৈ ব্ৰেকফাষ্টটো খাই লওঁ ঠাণ্ডা বহুত পৰিছে গাইজ আপোনালোকৰ পিছে ঠাণ্ডা লাগিছেনে নাই মই নাজানো কিন্তু মোৰ বহুত বেছি ঠাণ্ডা লাগিছে চ' মই এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ আজি আছিলে ভেজ ফ্ৰাইড ৰাইচ আছে আজি ব্ৰেকফাষ্টত তো এয়াই আৰু ফ্ৰাইড ৰাইচ খাবলৈ লৈছোঁ এয়া আজি ভাতত আছিলে সৰিয়হ মাছ ভাত এয়া পকৰি আৰু এয়া শুকান মাছৰ চাটনি আৰু এয়া হৈছে অমিতা দিয়া দালিকণ তো এইকণে হৈছে মই খোৱা থালি পানী বনালোঁ বনাই কৰি খাই বৈ এতিয়া মই আজৰি তাৰপিছতে এতিয়া ভাবিলোঁ অকণমান ৰেষ্ট লৈ লোৱা যাওক বহুত ভাগৰ লাগিছে ভাত পানী বনালোঁ মেলিলোঁ সেইটো কাৰণে ভাবিলোঁ এতিয়া অকণমান ৰেষ্ট লৈ লওঁ তো ৰেষ্ট লৈ যোৱাৰ পিছত সন্ধিয়াকৈ আকৌ যাব লাগিব আখৰালৈ তো সেইটো কাৰণে এতিয়া আকৌ ৰেষ্ট লৈ ল'লেহে মই ৰিহাৰ্চেল কৰিব পাৰিম তো সেয়া অকণমান ৰেষ্ট লৈ লওঁ সন্ধিয়াকৈ আকৌ লগ পাই আছোঁ মই যাবলৈ ৰেডি হ'লোঁ ভাওনালৈ বুলি যাওঁ ৰিহাৰ্চেল চলি আছে মোৰ আজি অকণ দেৰিয়ে হ'ল কাৰণ মই শুই গৈছিলোঁ উঠাত দেৰি হ'ল আপোনালোকে গমেই পাইছে তো এতিয়া মই গৈ থাকোঁ হাতত এয়া স্ক্ৰিপ্ট লৈ লৈছোঁ
বহুত দিন হ'ল যে নাটক কৰা নাই, নাটকৰ ডাইলগবিলাক মনত ৰাখিবলৈ অকণমান দিগদাৰ হৈছে, কাৰণ বহুত দিন পঢ়াৰ জগতৰ পৰা গুচি আহিলোঁতো, সেইটো কাৰণে। তো এনিৱেইজ যি কি নহওক, ব'লক আমি গৈ থাকোঁ। ডাইৰেক্ট আপোনালোকক নামঘৰৰ পৰা লগ পাই আছোঁ। মই আখৰা গৃহত আহি পাই গ'লোঁ। আখৰা চলি আছে, আপোনালোকক দেখাই যাম। আখৰা চলি আছে, ব'লক আমি আখৰা চাওঁ। আমাৰ গুৰুদেৱ এয়া বহি আছে, ব'লক আমি আখৰা চাওঁ। মানস দাই মোক বহুত কষ্টত শিকাইছে, আপোনালোকক মই পিছত চিনাকি কৰাই দিম বাৰু। অমৰাৱতী আমাৰ সাম্ৰাজ্য। সেয়া আমাৰ ভাৱৰীয়া গোটেইসকল। নাটকখন মানে ভাওনাখন গোটেইখন মহিলাৰে হ'ব, তো সেই গতিকে মহিলা সমাজ গোট খালেতো জানেই কি হয়। তো এয়া মহিলাৰ মাজত আমাৰ গুৰুদেৱ বহি আছে, আৰু গোটেইখন মহিলা। মাত্ৰ জাষ্ট ঘৰ আহি পালোঁ, বহুত বেছি ভাগৰ লাগিছে, কাৰণ এতিয়া অলম'ষ্ট আপোনাৰ বাজিছে 11:15। আমাৰ এনেকৈ সদায় আখৰা শেষ হওঁতে সদায় আমাৰ ৰাতি হৈ যায়। তো ভাওনাৰ আখৰা সদায় ৰাতিয়ে হয় ৰিহাৰ্চেল, আৰু ৰাতিয়ে শেষ হয়। তো এইকেইটা দিন আমাৰ অলপ সোনকাল ৰিহাৰ্চেল শেষ হৈ আছে। যেতিয়া আমাৰ আকৌ নাটকখন বা ভাওনাখন যেতিয়া ওচৰ চাপিবহি, তেতিয়া আকৌ আমাৰ বহুত দেৰি হ'ব। তো এতিয়া বহুত বেছি ভাগৰ লাগিছে। এতিয়া মই ঘৰ আহি পালোঁ, ঘৰ আহি পাই এতিয়া মই ফ্ৰেছ হৈ ভাত পানী খাওঁ। ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, আৰু বাকী আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু বাকী আপোনালোকে এনেকৈ মোক সদায় মৰম কৰি যাব। তো আজিলৈ বাই বাই, গুড নাইট, শুভৰাত্ৰি।